মিনিষ্টাৰ সাহেব আপোনালোকক যদি চিএম লাগে তেতিয়াহ'লে মোৰ একাউণ্টত 5,000 কৰোৰ টকা সোমাই দিয়ক নহ'লে চিএম ফিনিছ বাই বাই আমাদের সিগনেচারটা মানে পাপা হচ্ছে হ্যাঁ যে তোমার কি হচ্ছে তোমার কিবা এটা মানে কি আছে না আমি জানি কিবা মার্কেট চাইনা 10 বছর মার্শাল আর্ট ট্রেনিং লৈছে শুটিঙত 3টা গোল্ড মেডেল লৈছে সাব শুটাৰ হয় সি কম্পিউটাৰ হেকাৰ পৃথিৱীৰ এনে কোনো সিকিউৰিটি নাই যাক মাইকেলে ভাঙিব নোৱাৰে অল টোটেল হি ইজ এ কিলিং মেচিন মাইকেলক মাৰিব পৰা তোমাৰ হাতত কোনোটা ব্যক্তি আছে নে আছে স্যার মোৰ হাতত ব্যক্তি এজন আছে মোৰ হাতত এটা কামাণ্ডো আছে কামাণ্ডো এজন আছে হয় তে তুমি এটা কাম কৰা এতিয়া তুমি ফোন কৰাটা আমাৰ ইয়ালৈ আচ্ছা ইমাৰ্জেন্সি লাগে বুলি মাতি দিয়া हेलो विक्रम तो आप कौन ऐसा तो আমার অফিসলৈ আহিছেন তোৰ লগত এটা সকাম আছে মোৰ ভাই আমাৰ অফিসলৈ আহিবি ছাৰ তো আচ্ছা ঠিক আছে এটা কমান্ডো মাইকেল মানে পারবে না एक कमांडो है पैरा कमांडोज का सबसे बेस्ट कमांडो एक पैरा कमांडो अपनी इनिशियल ट्रेनिंग में ऐसी 5 जंप्स लगाता है उसमें से एक रात के घने अंधेरे में और एक पूरे बैटल गियर के भारी वजन के साथ 50 किलो का वजन लेकर 60 किलोमीटर तक चलना 20 किलोमीटर की ऊंचाई तक उतना ही वजन लेकर ट्रैक करना 22 किस्म की बंदूकें चलाना गहरे समुद्र के तल तक कूदना यह सब एक कमांडो के लिए आम बात है बिना हथियार के हथियारबंद लोगों से लड़ना दुश्मन के इलाके में उतरकर दुश्मन को उसके घर में घुसकर मारना बाएं हाथ का खेल है कमांडो के लिए 1000 के बराबर नहीं 10,000 के बराबर होता है कमांडो क्योंकि 10,000 लोगों में से एक कमांडो बनता है सिर्फ एक वो आ गया है आने पे जिसके सबने कहा है oh you just cannot mess with this commando commando
ये लोग सब बड़े लोग हैं और तुम्हारे लिए रिस्क भी बड़ा है। छोटे में आज तक मजा ही नहीं आया सर। বিক্রম আমার তো খবর তো পাইছে আমার চিফ মিনিস্টার সাহেব যে কিতনে বল খবর তো পাইছে তুমি পাইছো আচ্ছা ঠিক আছে হয় বল বলা বিক্রম তোমাক স্যারে গোটাখিনি কথা বুঝাই দিব গোটাইখিনি কথা বুজি পালোঁ এই মিছনটোত মোক দুজন ব্যক্তি লাগিব আচ্ছা তোমাক দুজন লাগিব দুজন কোন কোন লাগিব তুমি ক'বা এই দুজন ব্যক্তি মই নিজে বাছি ল'ম তোর নাম কি হবো মাইকেলক যিহেতু আমি ধৰিব পৰা নাই সেইটো কাৰণত আমি মিছনৰ নাম হৈছে মিছন ইম্পচিবল।
গেজালমে ই মৰাই নাই ইমান গুলালো এক মই এবাৰ এই কাহিনীটো খতম কৰিব লাগিব বল ক'ত আছে ইয়াত গুলাব নালাগে